फ्रेंड्स आमी आहो अकनमान ভিমাৰ্টৰ পৰা শপিং কৰি হাজবেণ্ডে গাড়ীখন উলিয়াই আছে আৰু পলি পিনে থিয় হৈ আছে এখন খুলিবলৈ আগে আগে আহি আছো ইহঁতে পলি আৰু বাপেক গাড়ীখনত আহি আছে বলক গেটখন খুলো আৰু আপোনালোকক লগত লৈ যাও বলক চাওক আজিকালি মই আগৰ সিটটো নোপোৱা হলো আজিকালি বাপেক পুতেক দুইটা আগত বহি যায় আৰু মই বহি যাও আৰু পিছফালে আৰু অকলে অকলে কিচু বাবা এই কিচু বাবা চা 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 কিচু আমি পাই গলো ভিমাৰ্ট আৰু এতিয়া বাপেক পুতেক আগে আগে মই পাছে পাছে বদে কিবা কিবি কালেকশ্যন আছে বাৰু নথকা নহয় কিন্তু মই আহিয়ে চকুত পৰিল এইখন চাওক এনেও ছোৱালীবিলাকে এনে দেখিলে পাগল হৈ যায় নহয় ময়ো অকণমান চালোঁ আৰু নিজকে বাবা কি হয় ভাবি আছে আৰু তাৰ ফ্ৰেণ্ডে নেকি কিচু এই কিচু কিচু চাওক নিজে নিজে একেবাৰে ভাল পাইছে আৰু পুৰা ফূৰ্তি কৰি আছে নাই নিজৰ দুনিয়াত ব্যস্ত কোন এইটো কোন 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 বাৰু ফুচকা মই বজাৰ পৰা আহি পালোঁ ভিমাৰ্টত মই কিবা ইমান ভাল কালেকশ্যন নাপালোঁ কিন্তু সোমাইছোঁ যিহেতু সেই গতিকে পোৱালিলে কেইটামান বস্তু আনিলোঁ আৰু লাগিও আছিলে দৰকাৰী সেইকাৰণে লৈ আহিলোঁ আৰু এইটো এটা আনিলোঁ ছিংগল চুৱেটাৰ তাৰপিছত পেণ্টৰ লগত পিন্ধালে ভাল লাগিব আৰু ছিংগল চুৱেটাৰ তাৰপিছত আনিলোঁ এযোৰ ছেট মানে খুব বেছি ঠাণ্ডাত পিন্ধাব নোৱাৰিম কিন্তু এই মাৰ্চ এপ্ৰিল মানত মানে সেই পিন্ধাবলৈ ভাল হ'ব এইযোৰ কালাৰটো ভাল ব্লু সেইকাৰণে আনিলোঁ মই ব্লু কালাৰটো খুব ভাল পাওঁ গতিকে সেইকাৰণে আনিলোঁ মই বস্তুবোৰো ব্লু টাইপৰে দেখি গমেই পায় তো এইটো এযোৰ দেন এযোৰ উলেন আনিলোঁ এইবোৰ ভালেই লাগিছে ব্লু কালাৰ এযোৰ উলেন তাৰপাছত এইটো আকৌ এটা ছিংগল চুৱেটাৰ এটা ছিংগল চুৱেটাৰ কালাৰটো ভাল লাগিছে ন ব্লেক এণ্ড ব্লু ভাল লাগিছে সেইকাৰণে এইটো আনিলোঁ তাৰপাছত এযোৰ আনিলোঁ অকণমান পিচ কালাৰ হ'ব নেকি এইটো পিচ কালাৰৰ এযোৰ ছেম ব্লুযোৰৰ নিচিনাই কিন্তু পিচ কালাৰ কিন্তু ইয়াতে কি হয় এইকেইটা মানে জোখৰ আহে কিন্তু পেইনকেইটা অকণ বেছি লম্বা আহে হ'ব একো নাই এনেকৈ ঘূৰি কিনে পিন্ধাই দিম আৰু এইটো এযোৰ তাৰপিছত নৰ্মেল এটা পেণ্ট আনিছোঁ জিন্স পেণ্টৰ নিচিনা জিন্স নহয় মানে কালাৰটোহে জিন্সৰ এনেই মানে ছফ্ট কাপোৰৰ এইটো এটা আনিলোঁ কেতিয়াবা লাগে ন এনেকুৱা চুৱেটাৰ দুটাৰ লগত মিলাই মই এইটো আনিছোঁ আচলতে তাৰপিছত আৰু দুযোৰ মানে নৰ্মেল হাত মোজা আনিছোঁ তাৰ কাৰণেই আনিছোঁ মোৰ কাৰণে একো আনা নাই চব তাৰ কাৰণেই আনিছোঁ এইখিনিয়ে গতিকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ যিহেতু আপোনালোকক বজাৰ কৰিবলৈ যাওঁতে লৈ গৈছিলোঁ
ফ্ৰেণ্ডছ মই ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ কাৰণ আহি পাইছোঁ যিহেতু পোৱালিকো মুখ চুখ ধুৱাই লওঁ আৰু লগতে মই হেৰি কৰি লওঁ তাকো অকণমান কিবা খুৱাব লগা আছে আৰু মোৰ চাউণ্ড এটা আহি আছে মটৰৰ চাউণ্ড আচলতে মটৰটো কিবা বেয়া হৈছে নিজে নিজে চলি থাকে নিজে নিজে বন্ধ হৈ থাকে কিন্তু মই ভিডিঅ'খিনি কৰি থকা সময়ত যিহেতু চলি থাকিলে প্লিজ এভইড কৰিব ভইচটো আৰু যদি আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক এটা কৰিব নেক্সট ভিডিঅ'লৈ আকৌ আহিম আজিলৈ আহিছোঁ ধন্যবাদ